আজিৰ বৰহাট সাহিত্য সভা, শাখা সাহিত্য সভা আৰু লেখিকা সংস্থা বৰহাট শাখাৰ উদ্যোগত তথা বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ৰ সহযোগত আয়োজিত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন সভাৰ সন্মানীয় সভাপতি ভাস্কৰ ভাজনী দাদাকে প্ৰমুখ্য কৰি বৰহাট শাখা সাহিত্য সভাৰ সম্পাদক আৰু বিষয়ববীয়াসকল, সহযোগী অনুষ্ঠান লেখিকা সংস্থাৰ সন্মানীয় সভানেত্ৰী আমাৰ ৰূপালী ৰাজকুমাৰী বাইদেউকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকল, আমাৰ মহাবিদ্যালয়ৰ সহযোগী বন্ধুসকল আৰু উপস্থিত এই অনুষ্ঠানত বিহু সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় বিষয়ববীয়া দেৱজিৎ শইকীয়া ডাঙৰীয়া, শ্ৰদ্ধাৰ জ্যেষ্ঠ সাংবাদিক সংস্থাৰো প্ৰাক্তন বিষয়ববীয়া আমাৰ গগৈ দা আৰু উপস্থিত থকা তৰুণ গগৈ ডাঙৰীয়া আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আনুষ্ঠানিক এইখন সভা আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে আৰু আমাৰ মহাবিদ্যালয়ে গৌৰৱ যে সাহিত্য সভা আৰু লেখিকা সংস্থা দুয়োটাই যুটীয়াভাৱে আমাৰ মহাবিদ্যালয়তে অনুষ্ঠানটি আয়োজন কৰিছে। তাৰ বাবে আমি তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ আৰু নিৰ্দিষ্ট বক্তাই ক'বলগীয়া প্ৰায় আটাইকেইটাই কথা, দৰকাৰী কথা ইতিমধ্যে উত্থাপিত হৈ গৈছে। খুব কম কেইটামান কথা ক'ম, যিকেইটা কথা আপোনালোকে সততে হয়তো নাজানে বা সেই কথাকেইটা আপোনালোকৰ কৰ্ণগোচৰ সততে হোৱা নাই, তেনেকুৱা 2-4টা কথা কৈ মোৰ বক্তব্য সামৰণি মাৰিম। কাৰণ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কথা কৈ শেষ হোৱা কথা নহয়, সেইটো এটা যিসকলে হৃদয়ংগম কৰিব সেইটো এটা আৱেগ, তাত প্ৰাণ উঠলি উঠে। এদিনৰ কাৰণে হ'লেও আমাৰ অজামিলৰ নিচিনা ভুলতে হ'লেও যে আমি আজিৰ দিনটো উদযাপন যদি কৰিছোঁ, ভুলক্ৰমেও যদি আমি তেওঁৰ নামটো উচ্চাৰণো যদি কৰিছোঁ, তেতিয়াহ'লে আমাৰ শ্ৰম সাৰ্থক হৈছে আৰু আমাৰ গোটেই প্ৰাণত কলাগুৰুজনা বাজি আছে। যদিও আমি শিল্প সাধনা বা সংগীত জগতৰ লগত আমাৰ তেনেকুৱা পৰিচয় নাই, তথাপি কিন্তু আমাৰ প্ৰাণত সেই সুৰবোৰ বাজি থাকে আৰু আমি আশা কৰিছোঁ পলমকৈ হ'লেও, দেৰিকৈ হ'লেও, ভুলক্ৰমে হ'লেও, শুদ্ধক্ৰমে হ'লেও সেই জাতীয়ত্ব, সেই ঐক্যবোধ বা সেই অসমীয়াত্ব যাতে এদিন হ'লেও অসমীয়াই প্ৰতিজনে প্ৰাণে প্ৰাণে তেওঁলোকৰ শিৰত স্পন্দিত হওক, তাক কামনা কৰিছোঁ। আৰু যিদিনাখনলৈকে সেই প্ৰাণ স্পন্দন অনুভৱ কৰিব নোৱাৰিব অসমীয়াই, অসমীয়া জাতিটো অসমীয়া জাতিও হৈ নাথাকিব আৰু থান বান বিচ্ছিন্ন হৈ থকাৰ নিচিনা সি ক্ৰমে 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 নিঃশেষ হৈ যাব। গতিকে কলাগুৰুজনাক আমি পুনৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেওঁৰ নাম উচ্চাৰণ কৰাৰ লগে লগে ইতিমধ্যে আমাৰ উচ্চাৰিত হৈ গৈছে। বাকীসকলৰ কথা মই নকওঁ, শংকৰদেৱৰ নাম ল'ব লাগিব, তাৰপিছতে জ্যোতিপ্ৰসাদৰ নাম ল'ব লাগিব। জ্যোতি যেনেকৈ কৈছিলে আমাৰ যে শংকৰ মাধৱ, আমাৰ ইতিমধ্যে কথাখিনি উল্লেখ হৈ গৈছে যে জ্যোতি আৰু বিষ্ণু একেটা নামৰ নিচিনাই ব্যৱহাৰ হয় আৰু প্ৰায় দুয়োজনেই সমসাময়িক ব্যক্তি আছিলে আৰু জ্যোতিপ্ৰসাদ অকণমান বয়সত ডাঙৰ আছিলে কলাগুৰুজনাতকৈ আৰু সেয়েহে তেওঁক জ্যোতি ককাইদেউ বুলি সম্বোধন কৰিছিলে। কিন্তু খুব অকালতে তেওঁ নাইকিয়া হৈ গ'ল জ্যোতিপ্ৰসাদ, তেওঁৰ স্বাস্থ্যজনিত অসুখৰ কাৰণে, আৰু সেই বাটেৰে কলাগুৰুজনাও গুচি গ'ল। কিন্তু ইজনে সিজনক হাতত ধৰি টানি আজুৰি নিজৰ উত্তৰাধিকাৰী দি থৈ গৈছে, এনেই মৰি যোৱা নাই। জ্যোতিপ্ৰসাদ এই পৃথিৱীৰ পৰা সোনকালে বিদায় লৈছে, কিন্তু নিজৰ দায়িত্ব আধাতে সামৰি গুচি যোৱা নাই। উত্তৰাধিকাৰীক আঙুলিত ধৰি আনি অসমবাসীৰ সন্মুখত ৰাখি থৈ গৈছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভায়ো তেওঁৰ উত্তৰাধিকাৰী ভূপেন হাজৰিকাক আঙুলিত ধৰি ঘৰৰ পৰা টানি আজুৰি উলিয়াই আনি অসম আৰু অসমবাসীক দি থৈ গৈছে। গতিকে আমাৰ শিল্পী, সাহিত্যিক,
বুদ্ধিজীৱীসকলৰ সেইটো এটা গুৰু দায়িত্ব। তেওঁলোকে যদিহে যিসকলে সামাজিক দায়বদ্ধতা সহকাৰে শিল্প সাহিত্য সাধনা কৰিছে, তেওঁলোকে তেওঁলোকৰ সেইখিনি কৰ্মৰ উপৰিও এজন প্ৰকৃত উত্তৰাধিকাৰী জাতিৰ বাবে দি যোৱাটো তেওঁলোকৰ এটা নৈতিক দায়িত্বৰ ভিতৰতে পৰে। বহুসকল সফল হয়, বহুসকল সফল নহয়। জ্যোতিপ্ৰসাদ আগৰৱালাই কলাগুৰুজনাক হাতত ধৰি লৈ গৈছিলে, কলিকতালৈ লৈ গৈছিলে তেওঁক। আৰু জ্যোতিপ্ৰসাদে লিখা বিভিন্ন গীত বিষ্ণুৰাভাই গাইছিলে। বিষ্ণুৰাভাই লিখা গীত জ্যোতিপ্ৰসাদে গাইছিলে। চিনেমাৰ জগতখনত চিনেমাৰ লগত আৰম্ভণিৰ পৰাই কোনো অভিজ্ঞতা নথকাকৈয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সহ-প্ৰযোজক হিচাপে জ্যোতিপ্ৰসাদে লগত ৰাখি লৈছিলে আৰু পৰৱৰ্তী দায়িত্ব তেওঁ দি থৈ গৈছিলে। আটাইতকৈ আচৰিতজনক কথাটো হৈছে যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ৰাভা মানুহ নাছিলে, তেওঁ আছিলে কছাৰী মানুহ। কিন্তু বিধিৰ বিপাকত পৰি তেওঁ ৰাভা বুলি আমি সকলোৱে জানো, আৰু তেওঁ ৰাভা নামটোৱেই বেছি পৰিচিত। আনকি তেওঁ বাইদেৱে কোৱা নিচিনা গীতসমূহ ৰাভা গীত বুলিয়েই কয়, যদিও উচিত অনুচিতৰ বিচাৰত হয়তো ৰাভা গীত বুলি কোৱাটো কিমান সমীচীন হ'ব সেইটো বেলেগ কথা, কিন্তু ৰাভা নামটোৱেই তেওঁ বেছি জনপ্ৰিয়। যি নহওক কিয় নাছিলে, মই সেই কথাটো অকণমান কৈ দিছোঁ আপোনালোকক। বিষ্ণুপ্ৰসাদ ৰাভাৰ যিজন দেউতাক গোপাল চন্দ্ৰ ৰাভা, কঠোৰ সংগ্ৰাম তেওঁলোকৰ এনেকুৱা আছিলে, গোটেই পুত্ৰাধিক্ৰমে তেওঁলোক ভাৰতীয় সেনাবাহিনী বা পুলিচৰ বিষয়া তেনেকুৱা ধৰণৰ কাম কাজতেই তেওঁলোকে জীৱনবোৰ পাৰ কৰিছিলে। আৰু গোপাল ৰাভা যেতিয়া জন্ম হৈছিলে, গোপাল ৰাভাৰ দেউতাকজনে আৰ্মিত কাম কৰিছিলে। আৰ্মিত কাম কৰাৰ সময়তেই হঠাতেই তেওঁ মাতৃৰ বিয়োগ হৈ থাকিলে। গোপাল ৰাভাৰ মাতৃ বিয়োগ হৈ থকাৰ পিছত কি কৰিব? আৰ্মি মানুহে সন্তান কেনেকৈ ডাঙৰ দীঘল কৰিব? তেওঁ কি কৰিলে, তেওঁৰ যিজন বন্ধু চন্দুৱা ৰাভাক মাতি আনিলে যে ল'ৰাটো তই চাবি। ল'ৰাটো ৩-৪ বছৰীয়া ল'ৰা চন্দুৱা ৰাভাক গতাই থৈ তেওঁ গুচি গ'ল নিজৰ ডিউটিত। ভাৰতীয় সৈনিকত চাকৰি কৰিছিলে। দুৰ্ভাগ্যবশতঃ কিছুদিনৰ পিছতেই চন্দুৱা ৰাভা ট্ৰেন্সফাৰ হৈ থাকিলে তেজপুৰলৈ। চন্দুৱা ৰাভা যেতিয়া তেজপুৰলৈ গ'ল, একেই আৰু আৰ্মি আৰু পুলিচ, অকণমান আৰ্মিৰ দায়িত্বটো বেছি পুলিচতকৈ। পুলিচসকলে হয়তো অকণমান সময় পায়, আৰ্মিয়েতো একেবাৰে নাপায়। কিন্তু বন্ধুৰ ল'ৰাটো এতিয়া তেওঁক দি থৈ গ'ল, বাপেকৰ একো খবৰেই নাই, গতালে গুচি গ'ল। ট্ৰেন্সফাৰ হ'লে এতিয়া ল'ৰাটো কি কৰিব? ল'ৰাটোতো এৰি থৈ গুচি যাব নোৱাৰে, ল'ৰাটো লৈ গুচি গ'ল, তেজপুৰলৈ লৈ গুচি আহিলে। গোপাল ৰাভাক তাতে নাম লগাই দিলে, বিদ্যালয়ত পঢ়া শুনা কৰিলে। পঢ়া শুনা কৰাৰ পিছত তেওঁ বাপেকে কেতিয়াবা খবৰ বাতৰি লৈ, তেতিয়া আজিৰ নিচিনা টেলিফোনৰ কিমান ব্যৱস্থাও নাছিলে, পিতৃৰ লগত গোপাল ৰাভাৰ সম্পৰ্ক প্ৰায় বিচ্ছিন্ন নিচিনাই হৈ গৈছিলে। যেতিয়া অকণমান নিজে বুজা হ'ল, ক্লাছবোৰ পঢ়িলে, পঢ়াৰ পিছত তেওঁ কি কৰিলে, বাপেক বাদেই দিলে আৰু মাককতো দেখাই নাপালে। যিজন চন্দুৱা ৰাভা উপাধি লৈ নামটো সলনি কৰি পেলালে, আৰু সেয়াই আৰম্ভণি। তাৰ পিছৰ পৰা তেওঁ ঘূৰি চোৱা নাই, ৰাভা হিচাপেই পৰিচিত হ'ল। চন্দুৱা ৰাভাৰ ডাঙৰ দীঘল কৰিলে গোপাল ৰাভাক, আৰু গোপাল ৰাভাই পিছত পুলিচৰ তেওঁ ভাল বিষয়া হ'ল, পুলিচতেই চাকৰি পালে। আৰু আমাৰেই সৌভাগ্য, তেওঁ চাকৰি পাই প্ৰথম জইন কৰিছে ডিব্ৰুগড়ত জইন কৰিছে, আৰু গেঠি ৰাভাক বিয়া কৰিছে। গেঠি ৰাভাক বিয়া কৰি তেওঁ আকৌ সুবেদাৰ পদলৈ প্ৰমোশ্যন হৈ বাহিৰলৈ গুচি গ'ল, ঢাকালৈ গুচি গ'ল। ঢাকাখন তেতিয়া বাংলাদেশ নহয়, অসমতে আমাৰ আছিলে আৰু ভাৰতবৰ্ষতে আছিলে। আৰু থকাৰ কাৰণে তাতে তেওঁ ট্ৰেন্সফাৰ হ'ল, তাতে গৈ আমাৰ বিষ্ণু ৰাভা জন্ম হ'ল। সেই যি ৰাভা চেইন থাকি গ'ল। আৰু তেওঁ বিষ্ণু ৰাভাই নিজেও নাজানে, তেওঁ জানিছিলে হয়তো, তেওঁ সিমান সচেতন নাছিলে যে তেওঁ কছাৰীয়ে আছিলে নে বড়োৱে আছিলে নে ৰাভাই আছিলে। কিন্তু কিছু লোকে কোৱা মতে তেতিয়া তেজপুৰৰ বাণ থিয়েটাৰৰ নাট চাবৰ কাৰণে, যিবোৰ কলাগুৰু জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, নটসূৰ্য, ফণীচন্দ্ৰ বৰ্মা, তেওঁলোকে যিবোৰ নাট কৰে, সেই নাটবোৰ চাবৰ কাৰণে নগাঁৱৰ পৰা মানুহে ব্ৰহ্মপুত্ৰ নাৱত পাৰ হৈ যায় নাট উপভোগ কৰিবৰ কাৰণে তেজপুৰৰ বাণ ৰংগমঞ্চত। আৰু তেওঁলোকে কি কৰে, নাট উপভোগ কৰিবলৈ তাতে যায়, নাও পাৰ হৈ যায়, গৈ এটা পিকনিকৰ নিচিনা ৰাতিটো নাট চাই তাতে ফিল্ডত লৈ যোৱা চাউল দাইল যি পাৰে খানা তাতে ৰান্ধি বাঢ়ি খাই বৈ পিছদিনাখন আকৌ উভতি আহে। আৰু অসমৰ বাণ ৰংগমঞ্চটো এনেকুৱা এখন মঞ্চ আছিলে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেতিয়া সেই সময়ত, আৰু এতিয়াৰ নিচিনাতো তেতিয়া কিমান টিভিৰ প্ৰচাৰ প্ৰসাৰ নাছিলে, নাট চাবৰ কাৰণে তালৈ
মানুহ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ঢাপলি মেলে। আৰু সেই নাটসমূহ কেৱল নাটেই নহয়, শংকৰদেৱে যি আৰম্ভ কৰিছিলে সেই পৰম্পৰা, তাৰপিছত কলাগুৰু বিষ্ণুপ্ৰসাদ, জ্যোতিপ্ৰসাদৰ নটসূৰ্য, ফণী শৰ্মা আৰু ভূপেন হাজৰিকা নাম ল'ব লাগিব। ভূপেন হাজৰিকা কলাগুৰুজনে এইকাৰণে আনি থৈ গৈছিলে, এনেকুৱাকৈ আনিছিলে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ প্ৰথম যিটি গীত, যিটো লিখিছিলে কাষতে কলচী লৈ, প্ৰথম সেই গীতটি আকৌ বিষ্ণু ৰাভাই গোৱাইছিলে ভূপেন হাজৰিকাক। যিটি শিশু, যিটি কণমানি শিশু, যাক পৃথিৱীয়ে জনা নাই, যাৰ ভৱিষ্যত মানুহে নাজানে, তেনেকুৱা এজন কণমানি শিশুক বিষ্ণু ৰাভাই ঘৰলৈ আহি দেউতাকৰ পৰা হাতত ধৰি 6 বছৰীয়া নে 8 বছৰীয়া, বহুতে 5 বছৰীয়াও বুলি কয়, কলিকতালৈ লৈ গুচি গৈছিলে। আৰু দেউতাকেও ভূপেন হাজৰিকাক দি পঠিয়াই দিছিলে বিষ্ণু ৰাভাৰ লগত। আৰু তাতেই গৈ কলিকতাত কাষতে কলচী লৈ লিখা বিষ্ণু ৰাভাই লিখা প্ৰথম গীতটি ভূপেন হাজৰিকাৰ হতুৱাই গোৱাইছিলে। গতিকে সেইজন কলাগুৰুৱে সেই চিৰাজ নাটৰ সহ প্ৰযোজক হিচাপে কাম কৰিছিলে জ্যোতিপ্ৰসাদৰ লগত। গতিকে এই প্ৰতিভাবোৰ সাংঘাতিক প্ৰতিভা, পৃথিৱীত জন্মগ্ৰহণ কৰে বুলি কয় যে, তেওঁলোকে জন্মসূত্ৰে সেই কলাসমূহ লৈ জন্মগ্ৰহণ কৰিছিলে। আকৌ যে কেৱল কলাই আছিলে তেনেকুৱা কথা নহয়, বিদ্যা শিক্ষাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কম নাছিলে। তেওঁ হায়াৰ ছেকেণ্ডেৰী সেই সময়ত অসমৰ ভিতৰতে গ'ল্ড মেডেলিষ্ট আছিলে, টপ হৈছিলে ছায়েন্সত। এনেকুৱা প্ৰতিভাধৰ ব্যক্তি আছিলে। আৰু এনেকুৱা প্ৰতিকূল পৰিৱেশত, মাক নাই, দেউতাক পুলিচৰ চাকৰি, ক'ত থাকে কি কৰে কোনেও নাজানে, চৌদিশে অসমৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ কুচকাৱাজ, সকলোতে কেৱল চিপাহী চন্তৰী, ব্ৰিটিছ, ধূলি গুলী বাৰুদ আন্দোলন, তেনেকুৱা সময়ছোৱাত তেনেকুৱাকৈ পঢ়িছিলে, অসমৰ পৰা গৈ কলিকতাত পঢ়িছিলে। তেনেকুৱা প্ৰতিভাধৰ ব্যক্তি আছিলে। আৰু তাকো তেওঁ কলিকতাতো ইখন কলেজৰ পৰা সিখন কলেজলৈ, প্ৰতিখন কলেজতে তেওঁ খেদি দিছিলে। ইখন কলেজলৈ যায় চেণ্ট পলৰ পৰা খেদিলে, গৈ ৰিপুন কলেজত নাম লগালে, ৰিপুন কলেজৰ পৰা গৈ খেদি দিলে, তেওঁ থাকিবলৈ নিদিয়ে। একমাত্ৰই কাৰণ স্বাধীনতা আন্দোলনত তেওঁ সশস্ত্ৰে জঁপিয়াই পৰিছিল, সশস্ত্ৰে। আমাৰ নিচিনা অহিংস নীতিত প্ৰথমে মহাত্মা গান্ধীৰ লগত আছিলে, কিন্তু পিছত তেওঁ অহিংস নীতিটোত ইমান বিশ্বাসী নাছিলে। সশস্ত্ৰে জঁপিয়াই পৰাৰ কাৰণে লগে লগে তেওঁ মহাবিদ্যালয়সমূহৰ পৰা বিতাড়িত হ'ব লগা হয়। আৰু সেই একমাত্ৰ কাৰণটোৱে তেওঁ আনকি বিদ্যা শিক্ষাৰ ডিগ্ৰী পৰ্যায়টো সাং কৰিব নোৱাৰিলে। আৰু তেনেকুৱাকৈ থকা পিছতো তেওঁ কিন্তু সকলো কাম কৰি আহিছে। আৰু খুব কম বছৰ, 60 বছৰ জীয়াই আছে। জীৱনকালটো বহুত চুটি। আৰু যিজন তেওঁৰ অগ্ৰজ আছিলে, আপোনালোকে নাম জানিব বা জনাটো আমাৰ দৰকাৰ, যিগৰাকী কলিকতাৰ আছিলে সেই সময়ত, অন্নদা শংকৰ ৰায়। তেওঁ বিদগ্ধ পণ্ডিত বা তেওঁ সাহিত্যিক বা কবি আছিলে। অন্নদা শংকৰ ৰাও বিষ্ণু ৰাভা 1919 চনত জন্মগ্ৰহণ কৰিছে, তেওঁ 1904 চনত জন্মগ্ৰহণ কৰিছে। অন্নদা শংকৰ ৰাও কিন্তু কালি পৰহিলৈকে জীয়াই আছিলে, 2002 চনত মৃত্যুবৰণ কৰিছে। কলাগুৰুজনে জীয়াই থকা হ'লে হয়তো আমাৰ 2010 চন নালাগে, এতিয়ালৈকে হয়তো জীয়াই থাকিলেহেঁতেন। স্বাস্থ্যজনিত কাৰণত বা তেনেকুৱা প্ৰতিকূলতাক যদি নেওচিব লগা নহ'লহেঁতেন, যিজন মানুহে ভাৰতৰ স্বাধীনতা আজুৰি আনিছিলে, স্বাধীনতা সংগ্ৰামৰ কাৰণে সশস্ত্ৰ বিপ্লৱ কৰি গোটেই অসমৰ পথাৰখনতেই নহয়, সেই সময়ত মাত্ৰ 3খন ৰাজ্যই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এনেকুৱা সশস্ত্ৰ পন্থাত, কেৰালা, পশ্চিমবংগ আৰু অসম। আমাৰ অসমো পিছ পৰি থকা নাছিলে। সেইজন বিপ্লৱী যোদ্ধাক পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ স্বাধীন পোৱাৰ পিছৰ প্ৰথম কাৰ্যসূচীটো আছিলে কঁকালত ৰছী লগাই ৰাজপথেদি চোঁচৰাই লৈ গৈছিলে, হাতকেৰা লগাই। এতিয়া আমাৰতো সেইদিনাখন হাতকেৰা লগোৱাৰ কাৰণে কিমান গোটেই অসম চিঞৰ বাখৰ হয়, হুলস্থুল হৈছে। হাতকেৰা নহয়, কঁকালত ডাঙৰ পঘা লগাই, ৰছী লগাই বান্ধি ৰাজপথেদি টানি চোঁচৰাই লৈ গৈছে। আৰু সেইজন স্বাধীনতা কথাবোৰ ক'লে মোৰ গা নোমবোৰ খেৰিয়াই, চকু পানী ওলাই, মানে বেলেগ অৱস্থা হয়। মই অসমীয়া জাতীয় আমাৰ নতুন প্ৰজন্ম, সেইকাৰণে সেই অনুভৱবোৰ তেওঁলোকৰ কিয় অহা নাই বা আমি ক'ত পিছ পৰি আছোঁ, সেই কথাবোৰ ভাবিলে খুব কেতিয়াবা খঙো উঠে, দুখো লাগে। গতিকে তেনেকুৱা দুৰ্ভাগ্যজনক পৰিস্থিতি আমাৰ দেশখনত মাজে মাজে চলি থাকে। গতিকে সেই ব্যক্তিসকল যদি জীয়াই থাকিলেহেঁতেন, অসমীয়া জাতিয়ে হয়তো আৰু 50 বছৰ আগুৱাই থাকিলে হ'লে। আৰু দুৰ্ভাগ্যজনক কথাটো সেইটোৱেই যে এতিয়া আমাৰ চিন্তা চৰ্চা গৱেষণা চলিব লাগে। আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে চিন্তা চৰ্চা চলিছে, গৱেষণা চলিছে, বামপন্থী চিন্তা চৰ্চাৰে, ঋণাত্মক চিন্তা চৰ্চাৰে কেনেকুৱাখিনি গৱেষণা চলি আছে সেইখিনি উদাহৰণ মই আজি ৰাতিপুৱাই এটা পাইছোঁ। তেওঁলোকে কি কৰিছে, আমাৰ সেই বামপন্থী চিন্তা চৰ্চাৰ ব্যক্তিসকলে বা ঋণাত্মক গৱেষণা কোনটোত কৰিছে কলাগুৰুজনাৰ, যে কাশী বিশ্ববিদ্যালয়ত
কাশী হিন্দু বেনাৰস বিশ্ববিদ্যালয়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি দিয়া নাছিলে, সেইটো মিছা কথা আছিল। সেই কথাটোত কিন্তু অসমত গৱেষণা চলিছে। চাওক, গৱেষণা কোনটো হ'ব লাগে আৰু কোনটো হৈ আছে। আৰু যদি সঁচাও মই ধৰি লৈছোঁ যে কাশী বিশ্ববিদ্যালয়ে কলা, কিন্তু মিছা নহয় দেই, মই ক'ম, তাৰ তথ্য পাতি আছে। কাশী বিশ্ববিদ্যালয়ত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণুপ্ৰসাদ ৰাভাক তেতিয়া কলাগুৰু উপাধি দিছিলে। তেওঁ যিটো তাণ্ডৱ নৃত্য তাত প্ৰদৰ্শন কৰিছিলে, আৰু তাণ্ডৱ নৃত্যটো কিয় আমাৰ কাৰণে মহত্ব আছে সেই কথাটো আমি অসমীয়াই আজিলৈকে হৃদয়ংগম কৰা নাই, দুই একৰ বাদে। সেইবোৰ কথা বহুত দীঘলীয়া হ'ব, মই এতিয়া নকওঁ। কিন্তু এতিয়া আমাৰসকলে গৱেষণা কৰিছে, আমাৰ যিসকল বাম চিন্তাধাৰা, মই কোনো অনুষ্ঠানৰ কথা কোৱা নাই দেই, ঋণাত্মক চিন্তাধাৰাসকলে কৰিছে যে নহয়, তেওঁলোকে গৱেষণা কৰিছে যে কাশী বিশ্ববিদ্যালয়ত কলাগুৰু উপাধিটো দিয়া নাছিল। নিদিছিলে, তাতে কি আপত্তি আছে? সেইটোৱে কি আমাৰ অপকাৰ কৰিছে? ভালে কথা, অসমীয়া জাতীয় জীৱনৰ এজনক কলাগুৰু বুলি যিয়ে মিছাতে যদি কোনোবাই উপাধি দি আছে, সেইটো ভাল কথা। আৰু সেইটো প্ৰতিবাদ কৰিবলৈ আমি কোন? সেইটো প্ৰতিবাদ কৰক কাশী বিশ্ববিদ্যালয়ে কওক। আপোনালোকে এটা ভুৱা তথ্য অসমত প্ৰচাৰ কৰি আছে, কাশী বিশ্ববিদ্যালয়ে নাই কৰা। কৰিছে কোনে? আমি অসমীয়াই কৰিছোঁ। গতিকে কলাগুৰুজনাৰ সেই যিখিনি লেখা মেলা সৃষ্টিখিনি অপৰ্যাপ্ত। আপোনালোকে আচৰিত হ'ব, আমি নামেই নাজানো। বিষ্ণু ৰাভাই আমি উদযাপন কৰিছোঁ। মোক আপোনালোকে সোধক, মোৰ কথা কৈছোঁ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই লিখা 10খন কিতাপৰ নাম কওক, মই ক'ব নোৱাৰোঁ। মই ক'ব নোৱাৰোঁ, ছাত্ৰ ছাত্ৰীসকলৰ কথা নকয়। কিন্তু তেওঁ যিখিনি লেখা মেলা কৰিছে আপোনালোকে বছৰটোতো মুখস্থ কৰিব নোৱাৰে। এখন কিতাপ হ'ব, গৱেষণাৰ দীঘলীয়া লিষ্ট, ইমান লিখা মেলা কৰিছে। আৰু সেই লেখা মেলাসমূহ আমি নাম জানো, প্ৰচাৰ প্ৰসাৰটো কিতাপ আকাৰে পুস্তিকা ছপোৱাটো বাদ দিয়ক। তেওঁ নিজৰ সন্তানো এতিয়া আমাৰ বিধানসভাৰ মজিয়াতেই আছে। তেওঁলোকে কৰিছে যথেষ্টখিনি, নকৰিছে বুলি নকওঁ, কাৰণ তেওঁৰ বক্তব্যও আমি শুনিছোঁ। তেওঁ কৈছে যে দলীয় ৰাজনীতিত থাকিলে মানুহৰ বহুতো হাত ভৰিবোৰ বন্ধা থাকে। আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা মই দেউতা হিচাপে এতিয়া বিচৰা নাই, নাম উচ্চাৰণ কৰোঁতে মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বুলি উচ্চাৰণ কৰোঁ। যিখিনি কাম কৰিলে, যিখিনি তেওঁ কৰিছিলে, সেইখিনি কামৰ কাৰণে আমি তেওঁক পুনৰবাৰ আমি অসমবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। তেওঁ যিখিনি লেখা মেলা সৃষ্টি কৰি থৈ গ'ল, সেইখিনি জনতাৰ মাজলৈ এতিয়াও পলম হৈ যোৱা নাই, এতিয়াও মানুহৰ হাতলৈ যাওক। সেইখিনি ব্যৱস্থা সকলোৱে গ্ৰহণ কৰক। তেওঁ বুৰঞ্জীৰ ক্ষেত্ৰত তেওঁ দেউৰী বুৰঞ্জী প্ৰণয়ন কৰিছিলে, মটক বুৰঞ্জী প্ৰণয়ন কৰিছিলে, কিন্তু আমি পঢ়িবলৈ নাপাওঁ। বড়ো বুৰঞ্জী তেওঁ প্ৰণয়ন কৰিছিলে, সেইবোৰ আমি পঢ়িবলৈ নাপাওঁ। সেইবোৰ ক'ত হেৰাই গ'ল, বিচাৰ খোচাৰ কৰক, সেইবোৰ কোনে নাইকিয়া কৰি গ'ল। তেওঁৰ এখন কিতাপ লিখিছিলে ৰণনীতি আৰু ৰণকৌশল, ক'ত আছে? কি লিখিছিলে তেওঁ? বিচাৰি উলিয়াওক অসমবাসীয়ে, কি ৰণনীতি আমাক দি থৈ গৈছিল। সেই কিতাপবোৰ ক'ত হেৰাই গ'ল। উপন্যাস লিখিছিলে মিচিং কণেং, কিয় পঢ়িবলৈ নাপাওঁ? বজাৰত কিয় নাথাকে? কিয় প্ৰকাশন গোষ্ঠীয়ে মিচিং কণেংখন প্ৰকাশ নকৰে? মিচিং কণেংখনটো এনে উপন্যাসখন পঢ়িলে আপোনালোকে গম পাব, মই নিজে পঢ়াৰ পিছত কৈছোঁ, অসমৰ যিখিনি উপন্যাস এতিয়ালৈকে আমি চলি আছে বা প্ৰচলিত, সেই উপন্যাসসমূহত গুণগতভাৱে মিচিং কণেংখন কোনো গুণে কম নাছিলে। তেতিয়াহ'লে কিয় অসমৰ এটা প্ৰশাসন গোষ্ঠীয়ে মিচিং কণেংখন প্ৰকাশ নকৰে? সাহিত্য অকাডেমি মিচিং কণেংখনে কিয় নাপালে? পাব পাৰিলে হ'লে। গতিকে তেনেকুৱা কিছুমান কথা আছে। গল্পপুথি তেওঁ ভালেকেইখন গল্পপুথি লিখিছে, মই বাকীবোৰ লেখা মেলা কথা কোৱাই নাই। আন নেলাগে তেওঁ যিখিনি ভাষণ দিছিলে, সেই ভাষণাৱলীও যদি ৰাইজৰ হাতলৈ পালেহেঁতেন। কিন্তু আপোনালোকে আচৰিত হ'ব, অসমৰ যিসকল বুৰঞ্জীবিদ জীৱিত বা মৃত, যিসকলে তেওঁলোকৰ বুৰঞ্জী লেখা মেলা আৰম্ভ কৰিছে, তেওঁলোকে কিন্তু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ উদ্ধৃতি নিদিয়াকৈ বুৰঞ্জী এতিয়ালৈকে লিখা মই দেখাই নাই। মই যিখিনি পঢ়িছোঁ, সকলো মই পঢ়িছোঁ বুলি দাবী কৰা নাই, কিন্তু কলাগুৰুজনাৰ উদ্ধৃতি নিদিয়াকৈ কোনোবাই বুৰঞ্জী আৰম্ভ কৰিব পাৰিছে বুলি মই ভবা নাই। তাতকৈও আচৰিত কথা, কলাগুৰুজনাই লিখা দৰকাৰী কথা উজ্জ কৰি ৰাখি তেওঁলোকে বুৰঞ্জীত নিজৰ প্ৰয়োজনীয় কথাখিনিহে ৰাখিছে। সেই সময়ত এনেকুৱা হৈছিলে, বিষ্ণু ৰাভা জীয়াই থাকোঁতে বিষ্ণু ৰাভাই লিখাটো খুব তেওঁ সাহিত্যিক হ'ম বুলি লিখা নাছিলে। তেওঁ ডায়েৰী পাতত ধুনীয়াকৈ সযতনে লিখি লেখাবোৰ থৈ নাছিলে। ৰাতিকৈ কাৰোবাৰ ঘৰত যদি আছে, পেলাই দিয়া কাগজ এখন, পৰি থকা কাগজ এটা তাত মনলৈ যি আহিলে লিখিলে, সেইখন তাতে এৰি থৈ গ'ল। তাৰপাছত কি কৰে, গৃহস্থই বিষ্ণু ৰাভাৰ হাতৰ আখৰ থাকিলেও সেইটো নি জুইত দি দিয়ে। কিয় দি দিয়ে? ভাৰতীয় চিপাহী চন্তৰীয়ে নালাগে, অসমৰ স্বাধীন অসমৰ কোনোবা স্বাধীন ভাৰতৰ যদি প্ৰশাসনিকে সেই আখৰটো যদি বিষ্ণু ৰাভা কাৰোবাৰ ঘৰত পায়, মানুহজনকেই ধৰি লৈ গুচি যায়। গতিকে তেনেকুৱা এটা পৰিৱেশ হৈছিলে। সেইকাৰণে বহুতবোৰ বস্তু নাইকিয়া হৈ থাকিলে।
শেষত বিষ্ণুৰাভাই বিচনাত আছিলে, হস্পিটেলত পৰি আছিলে, 60 বছৰৰ ওচৰা-ওচৰি, মৃত্যুৰ একেবাৰে আগমুহূৰ্তত তেওঁ বিচনাৰ শয্যাত এটা গীত লিখিলে। আৰু গীতটোৱে হৈছে, আপোনালোকে জানে, এইয়ে মোৰ শেষ গান, জীৱন নাটৰ শেষ ৰাগিনী, সেইটো লিখিলে। লিখি লগে লগে তেওঁ, মই নামটো পাহৰি গৈছোঁ, কোনোবা এজন গুৱাহাটীৰে খুব দধি মহন্তক মাতি আনিলে যে গীতটো লৈ যা, লৈ এতিয়াই গৈ ভূপেন হাজৰিকাক দেগৈ, তেওঁ গীতটো গাব সুৰ কৰি। আৰু তেওঁ দধি মহন্তই, ভূপেন হাজৰিকা তেতিয়া মানে অসমত খুব কমেই থাকে, বিচাৰি নাপায় আমাৰ খগেন মহন্ত, অংগৰাম মহন্তৰ দেউতাকক খগেন মহন্তক দিল। তেওঁ কৈ পঠাইছে যদি ভূপেন হাজৰিকাক নাপাওঁ তেতিয়াহ'লে খগেন মহন্তক দিম। আৰু খগেন মহন্তই সুৰ কৰি লগে লগে গালে। আৰু সেই গীতটোৰ লিখাৰ কিছু সময়ৰ পিছতেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা মৃত্যুবৰণ কৰিছে। গতিকে নিজৰ মৃত্যু নিজ হাজেৰে লিখি থৈ যাব পৰা মানুহ, সেইজন আধ্যাত্মিক বা স্বৰ্গীয় জ্যোতিৰে জন্মগ্ৰহণ নকৰিছিলে বুলি ক'লে হয়তো মই বিশ্বাস নকৰোঁ।